হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আৰু আজি মই এটা আপোনালোকৰ লগত ব্লগ শ্বেয়াৰ কৰিম। ব্লগটো মানে কি, ক'ৰবাত ফুৰিবলৈ যাম আৰু অকণমান ফুৰিবলৈ মানে ক'ত যাম আপোনালোকক দেখাম নিশ্চয়। আৰু এতিয়া মই আহিছোঁ, মই পূৰা আজি ট্ৰেডিশ্যনেল হৈ আছোঁ। আজি মই এফালৰ পৰা আহিছোঁ, এফালে মানে মন্দিৰত সেৱা কৰি আহিলোঁ, আমাৰ ওচৰৰ মন্দিৰত। আজি পূজা চলি আছে যিহেতু তাতে মই এগছি বন্তি জ্বলাই আহিলোঁ আৰু চাকি তাকি জ্বলাই আহিলোঁ। আৰু ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ এতিয়াৰ পৰাই। আৰু এতিয়া মই আহি কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত কি কৰোঁ আপোনালোকক দেখাম, আৰু কেতিয়া যাওঁ সেইটো আপোনালোকক দেখাম। আপোনালোকক যে কৈছিলোঁ মই মন্দিৰলৈ যোৱা বুলি, এইটো মন্দিৰতে গৈছিলোঁ, অকণমানকৈ দেখাই দিলোঁ। ইয়াত পূজা চলি আছে আৰু এতিয়া আমি এতিয়া যাব ওলাইছোঁ। তাৰপিছত আজি যিহেতু জন্মাষ্টমী আজিৰ পৰা ষ্টাৰ্ট হ'ব, আজি 18 আগষ্ট, তো আজি ৰাতিৰ পৰা ষ্টাৰ্ট হ'ব। আমি যাব ওলাইছোঁ এটা কৃষ্ণ মন্দিৰত, নতুনকৈ হৈছে, আৰু সেয়া হৈছে হৰে কৃষ্ণ মন্দিৰ, যিটো আছে আমিনগাঁৱত। এতিয়া আমি ৰাস্তাত গৈ আছোঁ আৰু এইখিনি কিমান পালোঁ, আজাৰা পালোঁ। আজাৰাৰ পৰা আমি ইফালে আমাৰ ড্ৰাইভাৰ হাজবেণ্ড কাম ড্ৰাইভাৰ, যি ভালকৈ গাড়ী নচলায়। চ' আমি এতিয়া কৈ থাকোঁ, আপোনালোককো লৈ যাম। সেয়া আৰু ৰাস্তাৰে ধুনীয়াকৈ আগবাঢ়ি গৈ আছোঁ আৰু আমি পূজালৈ যাম বুলি। তো এতিয়া আমি শৰাইঘাট দলঙৰ ওপৰে পাৰ হৈ গৈছোঁ। এইখন হৈছে পুৰণা আৰু এইখন আমি নতুনখনেৰে পাৰ হৈ গৈছোঁ, পাৰ হৈ গৈ আছোঁ। আৰু এয়া আমি পালোঁ গুৱাহাটী IIT, আৰু IITৰ এইটো চুকেৰে আমি টাৰ্ণিং ল'ব লাগিব, আৰু এইখন হৈছে IIT কলেজখন। তো আমি এতিয়া টাৰ্ণিং ল'লোঁ, আৰু এয়া আপোনালোকে দেখিব পাৰিছে ওপৰত লগাই দিছে এডভাৰটাইজ। তো এতিয়া আমি মন্দিৰত সোমালোঁ, আপোনালোকেও আহক। আৰু এইবোৰ ঠাইত মানে কি চাইডে চাইডে কৃষ্ণৰ আমি ৰাসত যেনেকৈ দেখিবলৈ পাওঁ, সেইবোৰ এনেকৈ লগাই থৈ দিছে আৰু ফটো। नवाचार्य श्री हरिदास ठाकुर की प्रेम से बोलो जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে জন্মাষ্টমী উপলক্ষে কৃষ্ণৰ কাপোৰ পিন্ধি কৃষ্ণ সজি আছিলে, আৰু এয়া কিছু দৃশ্যাংশ। এতিয়া আমি মন্দিৰৰ পৰা ওলাওঁ, আৰু আমি এইবাৰ মন্দিৰৰ পূৰা গান নাম কীৰ্তন চলি আছে, আৰু এয়া ওলাই দিওঁ আৰু। যিহেতু জন্মাষ্টমী চলি আছে, ভোগৰ ব্যৱস্থা কৰা হৈছে, আমিও কিছু প্ৰসাদ গ্ৰহণ কৰি আহিলোঁ। আৰু এয়া হৈছে কিছুমান বিপণী, আৰু ময়ো কিছু বস্তু কিনিলোঁ।
চ' আমি এটা আইচক্ৰীম আৰু এয়া লৈছোঁ কিতাপ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু ইফালে আইচক্ৰীম খোৱাত পূৰা বিজি আইচক্ৰীমটো গলি গ'ল বোলে চাপ আহি পেলাই কেনেকুৱা লাগিল কোৱা স্কিম অৱস্থা নাই গৰমৰ কাৰণে সেইকাৰণে মই কৰ্ণ কিনিছোঁ কৰ্ণ খাবলৈ সোনকালে খাই দিয়া চ' বাই বাই আৰু লগ পাম ভিডিঅ'টো দিওঁতে অকণমান প্ৰব্লেম হ'ল যদিও আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বাই